हेलो पुनः स्वागतम जनाइछु एतु बन्द करासुन एसी দিব লগা হল তাইৰ তাই আৰু মই গাড়ী সাৰ্ভিসিং কৰিব লৈছো আৰু তাই শৰ্ট ভিডিও বনাওঁতে বিজি আছে হাই বুলি কোৱা নক নেকি আমি যাব লাগিব লাষ্ট গেট বেছি টাইমৰ ৰাস্তা নহয় বাট অলপ ৰাস্তাবোৰ বেয়া হেতু কাৰণে আজি কিমান কাম আছে ঘৰত আকৌ সেৱা কাটিব আছে হেৰি কাটিব আছে বাইটি কাটিব আছে আজি পাহৰি গৈছিলো আজি ডেটটো দুদিন এফালেও পেলাই দিলো এফালেও সেৱা কাটা পেলাই দিলো হেতু কাৰণে সো আমি সার্ভিস সেন্টাৰত গৈ লগ পাই আছো আমি সার্ভিসত আহি পালো চুলিখিনি অৱস্থা নাই একদম ধুইকে আহিছো সো আমি আহিবলৈ সার্ভিস সেন্টাৰত গাড়ীখন থলো এতিয়া অলপ টাইম ৱেইট কৰিব লাগিব অলপ টাইম মানে ভালে টাইম ৱেইট কৰিব লাগিব পুৰা কিমান টাইম লাগে এনে ফাৰ্ষ্ট সার্ভিস তো লাঞ্চৰ আগত যাব পাৰিম বুলি কৈছে ভিতৰত আহিলোঁ ইয়াতে বহি আছোঁ এতিয়া ওপৰত 1 বজাত দিব বুলি কৈছে সো চাওঁ কিমান টাইম লাগে এতিয়া অলপমান ইয়াতে বহি টাইমটো কেনেকৈ খেলা তাকে ভাবোঁ আৰু বহি আছোঁ আমাক দিছে চাহ খাব তাইতো চাহ নাখায় ময়ো নাখাওঁ বাৰু কিন্তু আজি ঘৰৰ পৰা একো খাই অহা নাই সেইটো কাৰণে চাহটো খাই দিলোঁ আৰু এইফালে গাড়ী ইয়াতে বহি বহি নজৰ কৰিব পাৰিব কাৰ গাড়ী কেনেকুৱা কি কৰি আছে আমাৰ বগীক কেনেকুৱা ট্ৰিটমেণ্ট দি আছে বগী বৰ্তমান ইয়াতে আহি পোৱা নাই চাগে আমি অলপ বাহিৰত ওলাই আহিলোঁ কিবা অলপ খাব কাৰণ একো খাই অহা নাই মোৰ বিৰাট ভোক লাগিছে এই খাই আহিছে ন এই ডাইটিঙত আছে এই জুচ খাই অকল কিবা ফোন আহিছে তো কিবা কৰিতো টাইমটো খেদাব লাগিব সো ভাবিলোঁ মেক্সতে সোমাই যাওঁ কিবা চাই লওঁ যদি ভাল লাগে ল'ব পাৰিম এতিয়া আমাৰ হৈ গ'ল সাৰ্ভিসিং কৰা ইমান ভাগৰ লাগি গৈছে এতিয়া আমি গৈ আছোঁ ঘৰত ফাইনেলি 1 বজাত হ'ব বুলি কৈছিলে এতিয়া 1 বজা নাই 12:30 মান হৈছে 12:45 মান হৈ গৈছে এতিয়া হৈছে আমি ঘৰত যাওঁ আহোঁতে মুখখন ইমান ধুনীয়া হৈ আছে তেতিয়া কেনেকুৱা হৈ গ'ল চব আহি পালোঁ ঘৰ আৰু ইয়াতে কাম চলি আছে বেকা বেকা আছে ডিজাইন নেকি বেকা বেকা হয় টাইট হৈছে বেছি না কিবা হয় ইফালে আছে ইফালে এইবিলাক সেৱৈ কাটি আছে খাইছে এয়া সেৱৈ বনাই আছে গীতাই মিচিং এয়া অৱস্থা কৰি দিছে 2 চাউনি হৈ গৈছে মিচিং যা এতিয়া ভেৰিক দেখাবা গৈ তোমাৰ দাদাক কি মিচিং আছে দাদাই যাব পারবা অলপমান বনোৱা হৈছে এইখিনি বনোৱা হওঁতে মিচিং ভাঙি গ'ল টাইট কৰোঁতে सारे पूरी खाई बोले এইখিনি এটাৰ ন मिसिंग हो गया खारा बेलेग मिसिंग
মাৰ পিছে পিছে যোৱা দেখাইছিলি পেহী বনাইছিল আমৰ চাটনি চ' এটিকলো আমৰ চাটনি লৈ আহিল আমাৰ কাৰণে নেহা এখন বিছনাত এনেকৈ দিওঁ ৰ'দটো যে মোৰ তাতে পৰিব তাতে চেৰি দে উন্না দিওঁ দিয়া দুই গাছ কৰি দি দিওঁ নহ'লে ৰ'দ আছে যে সেইকাৰণে বঢ়িয়াকৈ বনাই দি এইখিনিত ভাল হ'ব এতিয়া মই কৰি আছোঁ মই কাৰণ এতিয়া তাই ধৰিছে দে মিচিংটো খুলি দি খুলি দি নালাগে দে খুলি দি চ' গাড়ী ছাৰ্ভিচিং কৰি আহিলোঁ তাৰপিছত মাহঁতে চেও কাটিছিলে অলপমান হেল্প কৰি দিলোঁ আৰু তলত যাব লগা আছিলে এইবোৰ কাম চাম কৰি মেলি এতিয়া ফ্ৰী হৈছোঁ অলৰেডি ভাত খালোঁৱে খাই লৈ বহি আছোঁ এতিয়া আৰু ভিডিঅ'টো আপোনালোকে চালে নিশ্চয় ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই নেক্সট ভিডিঅ'ত লগ পাই আছোঁ